এই মুহূৰ্তত এনি টাইমছৰ দৰ্শকসকলক দিব বিচাৰিছোঁ কেব বিৰোধী এটা খবৰ। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আজি BTADৰ বিভিন্ন ঠাইত ABMCৰ উত্তাল প্ৰতিবাদ। ABMCৰ আইনী উপদেষ্টা আতিকুৰ হুছেইনৰ উদ্যোগত এই প্ৰতিবাদ সাব্যস্ত কৰা হয়। আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ কাৰণ এই কেব আমি দুটা এংগলত আমি নামানো। প্ৰথম কথা, এই কেব অসমৰ জাতি অসমৰ ভাষাক বিপদাপন্ন কৰিছে। তাৰ লগতে ভাৰতৰ যিটো সংবিধানৰ যিটো ধৰ্মনিৰপেক্ষতা, এই ধৰ্মনিৰপেক্ষতাক ভৰিৰে মোহাৰি এই কেব অনা হৈছে। এটা ধৰ্মৰ ওপৰত ভিত্তি কৰি মানুহৰ নাগৰিকত্ব দিয়া হৈছে। গতিকে সংবিধানৰ লগত খেলা কৰা, ভাৰতৰ ধৰ্মনিৰপেক্ষতাক মোহাৰি পেলোৱা এই কেব আমি কেতিয়াও মানি নলওঁ। আৰু এই চৰকাৰে যদি তাৰ উপৰি এই মানুহৰ ধৰ্ণা প্ৰতিবাদকো নেওচি উপেক্ষা কৰি যদি এই কেব আনিব বিচাৰে, তেতিয়াহ'লে ইয়াতকৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন মানুহে কৰিব, আমি কৰিম। আৰু তেতিয়া যদি কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়, তেতিয়াহ'লে সেই পৰিস্থিতিৰ বাবে সম্পূৰ্ণৰূপে দায়ী অসম চৰকাৰ হ'ব। আৰু ABMCৰ তৰফৰ পৰা মই ক'ব বিচাৰিছোঁ, যদিও আমি এইখন কেব প্ৰত্যাহাৰ কৰিবলৈ ৰাজ্যসভাত উত্থাপন হোৱাৰ আগতে প্ৰত্যাহাৰ কৰিবলৈ আমি দাবী জনাইছোঁ, তথাপিও যদি এইখন কেব এখন আইনত পৰিণত হয়, এই আইনক বাতিল কৰাৰ কাৰণে আমি ABMCৰ হৈ আমি সুপ্ৰিম কোৰ্টতো আমি যাব